নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল SDPলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.2 ৰ 4 নম্বৰ প্ৰশ্নটো। প্ৰশ্নত আমাক দিয়া আছে গসাগু 306,657 ইকুৱেল 9 আৰু লসাগু 306 আৰু 657 উলিওৱা। প্ৰশ্নত আমাক কোৱা হৈছে যে আমাক সংখ্যা দুটা দিয়া আছে 306 আৰু 657। এই দুটা সংখ্যাৰ গসাগু আৰু আমাক দিয়া আছে 9 আৰু আমি এই দুটা সংখ্যাৰ এতিয়া লসাগু উলিয়াব লাগে। আমাক দিয়া আছে সংখ্যা দুটা 306 আৰু 657 আৰু এই দুটা সংখ্যাৰ আমাক গসাগু দিয়া আছে গসাগু ইকুৱেল 9। এতিয়া আমি উলিয়াব লাগে লসাগু ইকুৱেল আমি এতিয়া উলিয়াব লাগে লসাগু। বন্ধু বান্ধৱীসকল, আমি এই অনুশীলনীতে আগৰ প্ৰশ্নবোৰত আমি পাই আহিছোঁ যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফলৰ সমান। এতিয়া আমি এই সূত্ৰত এই অংকটো প্ৰয়োগ কৰিম যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। যেহেতু আমি লসাগুৰ মান পোৱা নাই, এতেকে লসাগু বুলি লিখিম আৰু ইনটু গসাগুৰ মান আমাক ইয়াত 9 দিয়া আছে, গতিকে গসাগুৰ ঠাইত আমি গসাগুৰ মান লিখিম 9 ইকুৱেল সংখ্যা দুটা হৈছে 306 আৰু 657। সংখ্যা দুটা 306, যেহেতু ইয়াত গুণফল বুলি কৈছে গতিকে মাজত আহিব পূৰণ চিন 657। যেহেতু আমি লসাগু উলিয়াম, এতেকে লসাগু আমি সমান চিনৰ এইফালে ৰাখি বাকীখিনি সংখ্যা আমি সমান চিনৰ এইফালে লৈ যাম। গতিকে ইয়াত থাকিব লসাগু ইকুৱেল 306 ইনটু 657। যদি 9টো সমান চিনৰ এইফালে যায় গতিকে ই হ'ব ইয়াত হৰণ। যেহেতু ইয়াত পূৰণ হৈ আছে গতিকে যেতিয়া সমান চিনৰ এইফালে পূৰণ হৈ থাকে তেতিয়া সমান চিনৰ এইফালে এই সংখ্যাটো যদি যায় তেতিয়া ই হৰণ হৈ যায়। গতিকে ইয়াত 9 যদি 306 ডিভাইড কৰে তেতিয়াহ'লে যাব 3 9 27 34। গতিকে 34 ইনটু 657 ইয়াৰ গুণফলে হ'ব এই সংখ্যা দুটাৰ লসাগু। গতিকে এই দুটাক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে পাম 657 34 28 2 22 2 24 26 1 2 5 3 15 16 7 1 6 3 18 के 19 8 2 1 3 7 6 13 3 1 9 2 11 12 1 2 এতেকে 2 2 3 3 8। এতেকে আমি 34 আৰু 657 ৰ গুণফল হিচাপে পালো 22,338। এতেকে 306 আৰু 657 লসাগু পালো। লসাগু আমি পালো ইয়াত 22,338। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে। আজিলৈ কিমানে, ধন্যবাদ।